Principal of the B.Ed College, B.Ed College or Adhyapika Hokol, আৰু মোৰ মৰমৰ B.Ed College ছাত্ৰ ছাত্ৰী সকল সকলোকে মই স্পেচিয়েলি আমাৰ ফিমেল ষ্টুডেণ্টসকলক মই শুভকামনা জনাইছোঁ। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে আমাৰ অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ, অনাৰেবল চিফ মিনিষ্টাৰ অফ দ্য ষ্টেট আপোনালোকৰ ওচৰত কিমান ধুনীয়াকৈ নিযুত মইনা আঁচনিৰ যি ভাল প্ৰক্ৰিয়া আছে, যি উদ্দেশ্য আছে, যি ইণ্টেনশ্যন আছে আমাৰ সমাজত কেনেকৈ আমি চেঞ্জ আনিব পাৰিম থ্ৰু নিযুত মইনা স্কলাৰশ্বিপ, সেইখিনি কথা আপোনালোকৰ ওচৰত ৰখা হৈছে। সেইখিনি ইমান দীঘলীয়া প্ৰগ্ৰাম চোৱাৰ কাৰণে আপোনালোকক মই ধন্যবাদ দিছোঁ। আৰু এট দি কষ্ট অফ ৰেপুটেশ্যন মই আমাৰ যিমান মহিলা ছাত্ৰীসকল আছে অফ দ্য B.Ed কলেজ যিসকলে নিযুত মইনা পাবলৈ সক্ষম হৈছে, আপোনালোকক মই আকৌ এবাৰ মনত পেলাইছোঁ যে প্লিজ ইউজ দিছ ফাণ্ড আপোনালোকক যি চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে ফৰ এডুকেশ্যন পাৰ্পজ অনলি। আপোনালোকক নিজকে কিমান কি কৰি কি এক্সপেঞ্চেছ কৰি নিজকে আৰু ফিনান্সিয়েলি এম্পাৱাৰ কৰিব পাৰে, নিজৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী বা নিজকে আৰু এডুকেশ্যনেলি এম্পাৱাৰ কৰিব পাৰে, সেইখিনি ফিল্ডতে আপোনালোকে সেইখিনি টকাটো প্লিজ ইউজ কৰিব, বেলেগ ধৰণৰ ৱেষ্ট নকৰিব। দিছ ইজ ভেৰি ভেলুৱেবল। আৰু যি টকা চৰকাৰৰ পৰা দিয়া হৈছে, যি উদ্দেশ্যৰে দিয়া হৈছে, সেইখিনি আই এম ভেৰি চিয়'ৰ আৰু মোৰ বিশ্বাস যে আপোনালোকে নিশ্চয় ফুলফিল কৰিব। আৰু মোৰ ফালৰ পৰা মই বেছি দীঘলীয়া নকৰোঁ, আপোনালোকক মই নিযুত মইনাৰ শুভকামনা জনাইছোঁ আৰু আশা ৰাখিছোঁ, মোৰ বিশ্বাস আছে অল অফ ইউ উইল স্পেণ্ড ইট ভেৰি জুডিচিয়াছলি এণ্ড ফৰ দি পাৰ্পজ ইট ইজ মেণ্ট ফৰ। থেংক ইউ ভেৰি মাছ ফ্ৰম মাই চাইড। Thank you. She has spoken. নমস্কাৰ। মুখ্যমন্ত্ৰী তাই পঢ়াৰ দায়িত্ব নলয়। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য পৰীক্ষা ৰাজ্যখনত হৈ থকা সেইবাবে এই ব্যাধি প্ৰতিৰোধৰ বাবে প্ৰথমৰ পৰাই গ্ৰহণ কৰি আহিছে বহু বৈজ্ঞানিক পদক্ষেপ। 2024 নিযুত মইনা যেতিয়া ছোৱালী এগৰাকীৰ পিতৃ মাতৃ তেখেতৰ পৰীক্ষাৰ ক্ষেত্ৰত যিখিনি আৰ্থিক স্বাৱলম্বিতা দিব নোৱাৰে, যাৰ ফলত তেওঁলোকক বিয়া দি দিয়া হয়, কম পৰিমাণে হ'লেও যেতিয়া ছোৱালী এগৰাকীয়ে আৰ্থিকভাৱে অলপ হ'লেও স্বাৱলম্বিতা পায়, তেতিয়া মাতৃ বা পিতৃ সেইখিনি অলপ হ'লেও সকাহ হয় যে ছোৱালীগৰাকীয়ে পঢ়িব পাৰিব। এই ক্ষেত্ৰত মোৰ একদম সুবিধাজনক হৈছে আমাৰ যে বাল্য বিবাহ দিবৰ নিচিনা হৈছে, আৰু এই ক্ষেত্ৰত মোৰ আমাক বহুতো ধন্যবাদ। অসমৰ স্থায়ী বাসিন্দা সকলো ছাত্ৰীকেই এই আঁচনিয়ে সামৰি লয়, কিন্তু বাল্য বিবাহ প্ৰতিৰোধী এই আঁচনিৰ প্ৰথম আৰু প্ৰধান লক্ষ্য
সেয়েহে স্নাতক পৰ্যায়লৈকে সকলো বিবাহিত ছাত্ৰী এই আঁচনিৰ আওতাৰ পৰা বাহিৰত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে স্নাতকোত্তৰ আৰু BEd পাঠ্যক্ৰমৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বিবাহিতসকলক এই আঁচনিৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। লগতে মন্ত্ৰী বিধায়ক সাংসদ চৰকাৰী চাকৰিয়াল পিতৃ মাতৃ কন্যাসকলক নিযুত কন্যা আঁচনিৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। নিযুত কন্যা আঁচনিৰ অধীনত ঠিক আছে, তেতিয়াহ'লে মই আৰু কেইটামান ভাল খবৰ দি থাকিম, তোমালোকে শুনি থাকিব হ'ব। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, গুৱাহাটী লোকসভাৰ